ডাক্তৰ নাৰ্ছক মাৰিব মুখ্যমন্ত্ৰীয়ে লাঠি ঘূৰাব ফ্ৰণ্টলাইন যোদ্ধা নিৰ্যাতনকাৰীৰ ওপৰত মুখ্যমন্ত্ৰীৰ হ'ব অগ্নিবৰ্ষণ ছ'চিয়েল মিডিয়াত স্পষ্টকৈ সেয়াই লিখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু লেখাৰ পূৰ্বে হাতে কামে এই কাম কৰি দেখুৱালে ডক্টৰ শৰ্মাই ৰাজনৈতিক ব্যস্ত সূচী লৈ দিল্লীত হিমন্ত বিশ্ব শৰ্মা কিন্তু হোজাৰ গোদালিৰ চিকিৎসালয় যি ঘটনা সংঘটিত হ'ল সেয়া সহ্য নহ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ কোভিডৰ সন্মুখৰ শাৰীৰ যোদ্ধাক এই সংকটখনক কোনেও এনেদৰে আক্ৰমণ কৰিব সেয়া যেন সহ্য নহ'ল মুখ্যমন্ত্ৰীৰ স্বাস্থ্যমন্ত্ৰী ডিজিপিৰ সৈতে দিল্লীৰ পৰা তাৎক্ষণিক টেলিফোনিক যোগাযোগ মুখ্যমন্ত্ৰীৰ দোষীয়ে শাস্তি পাবই লাগিব কাৰা নিৰ্দেশ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ এই নিৰ্দেশ ইমানেই কঠোৰ আছিল যে নিশাই দুৰ্বৃত্তক বিচাৰি উলিয়ালে হোজাই আৰক্ষীয়ে দিল্লীৰ পৰা হিমন্ত বিশ্ব শৰ্মাই কৰা ফোন ইমানেই কঠোৰ আছিল নিশাই নিৰ্যাতিত যুৱ চিকিৎসকজনৰ কাষত উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত পুৱাই ঘটনাস্থলী পালেগৈ ডিজিপি ভাস্কৰজ্যোতি মহন্ত ডাক্তৰ গাৰ নোম এডাল স্পৰ্শ কৰিলে পাব উচিত প্ৰত্যুত্তৰ মহামাৰী আইন প্ৰযোজ্য হ'ব শীঘ্ৰে শাস্তিও পাব মন্তব্য ডিজিপিৰ মই যিটো কথা কৈছোঁ শুনক যে গাৰ নোমতো যদি কোনোবা ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীৰ নোমতো যদি কোনোবাই হাত দিয়ে তেওঁলোকৰ যিটো প্ৰত্যুত্তৰ দিব লাগে সেই প্ৰত্যুত্তৰ পাব এতিয়া আমি এপিডেমিক এক্টটো লগাবলৈ আজি মই ভাবিছোঁ কথা মই GMC প্ৰিন্সিপাল লগতো আলোচনা কৰিছোঁ ফাষ্ট ট্ৰেক ধৰণেৰে বস্তুখিনি লৈ যোৱা যাব আৰু আদালতৰ লগত আমি টেক আপ কৰিম এইটো কুইকলি যাতে ট্ৰায়েললৈ গুচি যায় ইতিমধ্যে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত তদাৰকৰ বাবে হোজাইত বাহৰ পাতিছেগৈ CIDৰ SSP বিবেকানন্দ দাস ফ্ৰণ্টলাইন ৱাৰিয়ৰৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে চলা অভিযান ইমানেই তীব্ৰ আছিল মাত্ৰ 18 ঘণ্টাৰ ভিতৰতে কৰায়ত্ব হ'ল এগৰাকী মহিলাসহ মুঠ 24 দুৰ্বৃত্ত এতিয়াও পলাতক আন 3-4টাও ধৰা পৰিব মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ দুজনমান ওচৰে পাজৰে ইফালে নাইকিয়া হৈ দিছে কিন্তু পাই যাম বাহিৰত থকা মানুহবোৰে উৎসাহ যিটো দিছিলে সেইটো একচেপ্টেবল নহয় সেইটো গ্ৰহণযোগ্য নহয় অতি সোনকালে দিয়া হ'ব চাৰ্জশ্বিট বিগত বৰ্ষতেই চিকিৎসকৰ্মীৰ বাবে ঢাল হিচাপে থিয় দি তদানীন্তন স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কোভিড যোদ্ধাক নুচুব কথা বিষম হ'ব তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী আৰু প্ৰথমটো ঘটনাতেই মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীজনে দেখুৱাই দিলে এখন ঢালৰ নাম হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ পৰাই সমগ্ৰ ঘটনাত তদাৰক কৰিছে মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰাই মুখ্যমন্ত্ৰীৰ কেইবালানিও ফোন স্বাস্থ্যমন্ত্ৰী ডিজিপিলৈ আৰু পৰিণতি চকুৰ সন্মুখত অপেক্ষা মাথো কেছ ডায়েৰী দাখিল তথা শাস্তি ঘোষণালৈ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ